নমস্কাৰ বন্ধু-বান্ধৱীসকল। আপোনালোক সকলোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম নিশ্চয় শুনিছে। এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আপোনালোকে জানেনে, প্ৰতি বছৰে বাৰিষা কালত কাজিৰঙা জীৱ-জন্তুসমূহ সুৰক্ষিত স্থান বিচাৰি কাৰ্বি পাহাৰলৈ যাওঁতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত বহুতো জীৱ-জন্তু মৃত্যুমুখত পৰিছে। কিন্তু বৰ্তমান সময়ত এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে এক বিশাল প্ৰকল্প কাজিৰঙা এলিভেটেড কৰিডৰ। আজি আমি এই ভিডিঅ'টোত এই প্ৰকল্পৰ বিষয়ে আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজিৰঙা এলিভেটেড কৰিডৰটো এখন উৰণীয়া সেতুৰ দৰে হ'ব, যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যাব। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় ৩৫ কিলোমিটাৰ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল যান-বাহনসমূহ ওপৰেৰে পাৰ হৈ যাব আৰু জীৱ-জন্তুসমূহ কোনো অসুবিধা নোহোৱাকৈ তাৰ তলেৰে পাৰ হৈ যাব। এই প্ৰকল্পটোৰ বাজেট হৈছে প্ৰায় ৬,৯৫০ কোটি টকা। এলিভেটেড কৰিডৰটো কলিয়াবৰৰ পৰা বোকাখাতলৈকে নিৰ্মাণ কৰা হ'ব। কাজিৰঙাত প্ৰতি বছৰে বানপানীৰ সময়ত কাজিৰঙা জীৱ-জন্তুবোৰ কাৰ্বি পাহাৰলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব লগা হয়। যোৱা কেইবছৰমানত আমি দেখিছোঁ যে বহুতো গঁড়, হৰিণ আৰু হাতী গাড়ী খুন্দাত মৃত্যুবৰণ কৰিছে। এতিয়া এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হ'লে জীৱ-জন্তুবোৰ গাড়ী খুন্দাত মৃত্যু নহ'ব। যান-বাহনবোৰৰ স্পীড নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন নাথাকিব। ইয়াৰ ফলত জীৱ-জন্তু আৰু মানুহ অহা-যোৱাত সুবিধা হ'ব। এই এলিভেটেড কৰিডৰটো হ'ব উত্তৰ-পূব ভাৰতৰ অন্যতম দীঘলীয়া আৰু সুন্দৰ এলিভেটেড কৰিডৰ। এতিয়া ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ পিছত আমাৰ গৌৰৱ কাজিৰঙাই এক নতুন ৰূপ পাব। যদি ভিডিঅ'টো তথ্য সমৃদ্ধ বুলি ভাবিছে, তেন্তে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। এনেকুৱা আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।